গাইজ ইয়াত চাব পাৰে পতাকা বান্ধি দিলোঁ তো এতিয়া মৰ্ণিং ওলাই দিওঁ আৰু তো আজি আমি গৈ আছোঁ নংষ্টেং তো জলদি ওলাব লাগিব ইয়াৰ পৰা কাৰণ ইমান স্পীডত যাব নাযাব ন পাহাৰ ৰাস্তা এণ্ড গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল এগেইন হা চাংগে চ' ফাইনেলি গাইজ ঘৰৰ পৰা ওলাই দিলোঁ এণ্ড সকলোকে 75 হেপী ইণ্ডিপেণ্ডেন্স ডে গাইজ আৰু যেন সকলোৰে 15 আগষ্টৰ ৰাইডটো যেন ভালে ভালে হৈ যায় তাৰে কামনা থাকিল তো আগত ৰখি আছে আমাৰ সুজল দা তো গমেই পাইছে তেওঁ কোন হয় আমি যে এই শ্বিলং ৰাইডটো একেলগে কৰিলোঁ তো তেওঁ আছে আগত তো মই প্ৰথমতে বাইকটো মানে তেল নাই একদম চাব পাৰে তো প্ৰথমতে তেল ভৰাই লওঁ আৰু তাৰপিছত আজিৰ ৰাইডটো কণ্টিনিউ কৰিম গাইজ তো চাই থাকক ভিডিঅ'টো আৰু বানে ৰহে ভিডিঅ' মে গাইজ তো গাইজ মানে যোৱাৰ আগতে ফুল আপ কৰি ল'লোঁ তো আৰু এতিয়া সুজল দাক লগ কৰি লওঁ প্ৰথমতে তো এতিয়া ওলাই দিলোঁ কৃষ্ণাৰ পৰা তো এতিয়া আৰু দুদিনত উঠিব লাগিব তো আৰু মানে ৰংজুলিৰ পৰা আহি আছে তিনিটামান দাদা মানে দাদা ক'লে ভুল হ'ব ৰাইডাৰে কওক তো ৰাইডাৰ আহি আছে তিনিটা চাৰিটামান তো তেওঁলোকৰ লগত লগ হৈ লওঁ আৰু তাৰপিছত গাইজ আজিৰ ৰাইডটো নংষ্টেং চাই থাকক আৰু গাইজ এই নংষ্টোইন আমি গৈ আছোঁ নংষ্টোইন মানে তো নংষ্টোইনটো এই চালাং পিনে হয় তো চালাঙৰ পৰা আৰু কমেও 70 কিলোমিটাৰমান হয় চাগে তো এতিয়া আমি যাব লাগিব এদি মানে দুধনৈ ডামৰাইদি সোমাই পৰিলোঁ তো চালাং পিনে হয় ন তো চালাং দি যাব লাগিব আমি তো গাইজ আহি পেলাই সকলোৱে তো আমাৰ ৰাইডটো ষ্টাৰ্ট কৰা দেৰি হৈ গ'ল বহুতে গাইজ তো আজি চাগে ৰাতি হ'ব আমাৰ আহিব गए आसो आते आते सके राती हो आराम से फिर भी कुछ नहीं होगा देश के लिए शहीद हो जाएंगे कुछ कर देंगे राइडर भी है सब लोग यहाँ पे तो अलपमान रखी गलो इते तो रंगजें आहिबलो आमी फाइनली और इफाले आछे आमार शान्तनु दा तो चाइ थाকক भिडिओটো তো গাইজ এতিয়া আমি ৰংজেঙৰ পৰা ওলাই দিওঁ আৰু গাইজ বহুতকেইটা ফ্ৰেণ্ড আগত ৰখি আছে মানে অলপ আগত তো তেওঁলোকক লগ কৰি লওঁ প্ৰথমতে আৰু তাৰপিছত আজিৰ ৰাইডটো একদম ধামাকা বুম আৰু গাইজ ফাইনেলি তেওঁলোকক লগ পাই গ'লোঁ তো এতিয়া বলক অলপমান ধামাকা কৰোঁ ধামাকা আৰু গাইজ এইবাৰ মানে গোৱালপাৰা আধাখিনি বাইকাৰে এইফালে আহিছে মানে এই নংষ্টেং ৰাইড তো তাৰে ভিতৰে বহুতকেইটা মোৰে ফ্ৰেণ্ড তো এতিয়া একেলগে ৰাইড কৰি আছোঁ
40 কিলোমিটাৰ আছে। তো এতিয়া কেইটা হৈছে 11টা বাজিছে। তো গাইজ 12টা বজাৰ আগতে গৈ পাম চাগে আমি নংষ্টইন। আগতে যাব এই নংষ্টইনৰ যি এটা পূৰা ভিউ আছে ন, খালি ৰাস্তা দূৰ চাইডে মানে পাহাৰ পূৰা। তো সেইটো প্লেচত গৈ আছোঁ প্ৰথমতে। তো গাইজ আমাৰ মানে অহাটো মানে ভুল হৈ গৈছে। তো আমি যাব লাগিছিলে এই দি তো আমি আহিলোঁ এই তলেদি। তো তলেদি আহিলে পাব আপোনালোকে নংষ্টইন টাউন, আৰু আমি নংষ্টইন টাউন নহয়, আমি সেইটো ভিউ চাবলৈ গৈ আছোঁ, মানে যোনটো ভিউ আছে। তো বলক এতিয়া নংষ্টইনৰ মেইন ভিউটো চাবলৈ। আৰু ইয়াতে এটা ৱাটাৰফল আছে। শ্বিলং ইয়াৰ পৰা বেছি দূৰ নহয় কিন্তু চাওক 95 কিলোমিটাৰ আছে খালি। তো ইয়াতে এটা ৱাটাৰফল আছে গাইজ। মজা ৱাটাৰফল, সৰুকৈ কিন্তু মজা ভিউ। কেনে লাগিল নংষ্টইন আহি? মজা লাগছে, পুরা জয়, পুরা জোশ না? পুরা ফুল জোশ। তো মেইন ভিউটা চাম এবার আগত। আর বাইকটা চাও, বাইকটা এগুলা, বাইকটা কি সুন্দর লাগছে। বাইকটো একদম মজা লাগছে, কিন্তু পুলিশ ধরবে রে, নাম্বার প্লেট নাই। মাই গড, what a view guys. তো গাইজ বলক এতিয়া মেইন ভিউ চাবলৈ ওপৰলৈ। আৰু ভিউটো মানে ওপৰত আছে, তো চাই থাকক, দেখা পাব গাইজ। আৰু মানে কি ক'ম গাইজ, এনেকুৱা ভিউ ন, একদম ফাটাফাটি ভিউ। তো অলপ ওপৰত গৈ আছোঁ আৰু তাৰপিছত দেখাই আছোঁ এটা মজা ভিউ। তো চাই থাকক ভিডিঅ'টো। তো এতিয়া অফ কৰি আছোঁ, তো ডাইৰেক্ট ওপৰত দেখাই আছোঁ এটা মজা ভিউ গাইজ, চাই থাকক। তো গাইজ ইয়াৰ পৰা এটা ভিউ দেখাই আছোঁ গাইজ। তো গাইজ ভিউটো চাই কিনে কিন্তু ছাবস্ক্ৰাইব কৰিব লাগিব দেই, আৰু লাইক এটা কৰিব লাগিব। তো ৰেডি গাইজ, 1 2 3। ভিউ চাওক গাইজ, কি মজা ভিউ গাইজ। ফাইনেলি নংষ্টইনৰ এই ভিউটোৰ কাৰণে আমি আহিছিলোঁ, আৰু ফাইনেলি পাই গ'লোঁ আহি। কেনে লাগিছে? মজা, মজা, আল্টিমেট। ভাষা নাই ক'বলৈ ভাষা নাই, স্পীচলেছ, টোটেলি স্পীচলেছ। আৰু এনেকুৱা পৰিৱেশ, এনেকুৱা প্ৰকৃতিৰ মনোমোহা দৃশ্য আমাৰ ওচৰৰ পৰা ঘৰৰ পৰা কিমান দূৰ? 100 কিলোমিটাৰ মাত্ৰ। 150 কিলোমিটাৰ আহিলে ইমান ধুনীয়া এটা ভাগৰ লাগছে। আৰু এই জেগাখিনি একচুৱেলি ভালকৈ যদি চাই যদি লক্ষ্য কৰে, এইখিনি জেগাখিনি স্কটলেণ্ড যেন লাগে। অলপ স্কটলেণ্ড ফিল হৈছে। তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব। আৰু গাইজ ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু, তো আজিলৈ ইয়াতে এণ্ড কৰি দিছোঁ। আৰু টাইমটো চাব পাৰে, 2:10 হ'ল। তো ইয়াৰ পৰা আমাৰ চাগে ঘৰ গৈ পাওঁতে ৰাতি হ'ব চাগে। তো আজিলৈ গাইজ বাই বাই, লগ পাই আছোঁ আৰু এটা নতুন ব্লগত। তো আজি বাই বাই ফ্ৰম নংষ্টইন গাইজ।